খকনা হানলে পটকে হানলে বোৱাৰী এজনীকৈ ঠাইলৈ বচোন যাওঁ বলো বলো এই খকনা ঘৈণীকে বৰ 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 কথা কনা যাওঁ বলো অ খুৰী খুৰী ঘৰত আছা নে এই মানুহবোৰ ঘৰত নাই নি ঐ খুৰী ঘৰত আছে নে কোনেনো চৈ আছে ঐ ইমান যে পেটু ফলা অ খুৰীদৌ দহতে ছোৱালীজনী চাবলৈ আহিলো আকৌ ক'ত ছোৱালীজনী অ আপোনাৰ হাতে আকৌ পুতলিকে আহিলে বিয়া পাতিলে বোৱাৰী এজনীকে মই এই কাম এটা কৰি আছিলো মোক কাম বন নাইকিয়া নহয় নহয় সেই কাম এটা কৰি আছিলো এই আমিও কামেই কৰিছিলো বোলো তাইকো লগ পালো গৈ গৈছো বোলে বোৱাৰী এজনী কাৰণে হয় নহয় কথাটো ক'তনো শুনিম তহঁতি এইবোৰ আমাৰ গোটেই গাঁওখনৰ পৰা এইবোৰহে চৰ্চা কোনে ক'ত সেই এইবোৰ গোটেই গাঁৱে জানিলে তহঁতি বৰ বৰ মই সেই এতিয়া আহিলো নহয় এতিয়া সেই চাই থৈ যাবি আৰু মোৰ ঘৰ গোটেই কাম আছে মই কাম আপুনি কি লুকা থৈ দিছে নেকি কইনাজনী লুকুৱাবলৈ এনেই লুকুৱাবলগীয়া বৰ বেছি মুখা পেক পেক নকৰিবি বহি থাক হ'ব মাতি দিয়ক গৈ কোননো আহি থাকে আৰু এতিয়াচোন মই দুবাৰ বিয়া পাতিলোঁ এতিয়া দেখোন ছেকেণ্ড বাৰী হ'লোঁ আৰু কোননো আহিছেনো চাবলৈ এতিয়া ল'বলৈ নাই আৰু আহিছে ঠিক অঁ আপোনালোকে বহিলে নাই বাচোন কি হ'ল কোবাইছে মোৰ কথাই পাতিছে নেকি ঠিক অঁ আপোনালোকে বহিলে নে অঁ বহিলো মই চকীখনতে বহিলোঁ আপোনালোকে বেয়া নাপাব ভাবিলো এইফালে অকণ ওলাইছিলো আৰু ভাবিলো বাৰু তোমালোকৰ ইয়াতে সোমাই যাওঁ অকণ অঁ ভালেই কৰিলে আকৌ আহিলে বোৱাৰী তোমাৰ ঘৰত কোন কোন কেনেকে আছে মই এইখন ঘৰৰ কথাই ক'ম নে সেইখন ঘৰৰ কথা ক'ম মানে কি কৈছে একো বুজি পোৱা নাই ৰদে মই সুধি চাম ভালকে বেয়া পেলাই পাব সিহঁতিকেইজনী মোক তাকে পাতিবলৈ আহিলে ন ফুটটো চাই অকমান দন্দুৰি লাগিছে চোকা হ'ব চাগে বোৱাৰী কথা এটা শুনো বেয়া নাপাবা আকৌ অঁ নেপাওঁ কওকচোন কি কথা তুমি আগতে এবাৰ যোৱানি বাৰু এনেই গাঁৱত বুবু বাবা ওলাইছে যেনিবা অঁ শুনিছো সেনেকুৱা তুমি সেনেকুৱা 3টা ল'ৰা ছোৱালী এৰি থৈ আহিছা অঁ শুনি পাইছে যদি ঠিকেই শুনিছে আৰু অঁ সঁচাকে আমি ভবাটোৱেই হয় দাখিনো তুমি নো সেইখন ঘৰৰ পৰা কেলে গুচি আহা 3টা যে ল'ৰা ছোৱালী এৰি থৈ আহিলা আজিকালি এইবোৰচোন ভাতৰ লগত পানী খোৱা কথা মলুৱাই মোক ইমান মৰম দিলে এৰি থাকিব নোৱাৰিলোঁ আৰু তোমাৰ আগমতে কিনো কৰিছিলে তুমি যে এৰি থৈ গুচি আহিলা অকল মদ খাই খাই সেইটো ভাগৰ গোটেই বোৱাৰী মাইকীবোৰৰ লগত লিলিমাই তাতে আকৌ মলুৱাই মোক ইমান মৰম দিলে কেনেকেনো নাহিম অঁ আহিলা ভালেই কৰিলা তোমাৰ শাহুৱেৰো ইমান ভাল নহয় আকৌ অনবৰত অকল পেক পেকাই থাকিব চাবা মোৰ লগত আকৌ পাৰিব নাই আকৌ আগৰজনীক আকৌ ভালকে দি থৈ আহিছোঁ অঁ এইখা আকৌ কি ক'লে তাকে বৰ দন্দুৰি কম নহয় অঁ আপোনালোকক আকৌ তামোল পাণ এখন দিবলৈও হেৰি মলুৱা আকৌ ঘৰত নাই নহয় কামলৈ গ'লগে পাণনো এতিয়া কেনেকে পাৰিম অঁ নতুন নচলী হৈ চাহকণো নিদিব কিবা আমি ভাবিছোঁ দুপৰীয়া চাহকণ সিহঁতৰ সৈতে খাম আৰু উদং অঁ বোৱাৰী তুমি যে ক'লা আৰু এজনী যে দি থৈ আহিলোঁ বুলি আমি বুজি নাপালোঁ বুজাই কোৱাচোন এই দি থৈ আহিলোঁ মানে কি আৰু মোক আকৌ মলুৱাৰ লগত কথা পাতি থকা মোৰ আকৌ মানুহটোক লগাই দিয়ে নহয় সেইকাৰণে সেইদিনাখন ঝাৰুৱে ঠিকছে দিলোঁ একদম তাৰপাছত মলুৱালে ডাইৰেক্ট পলাই আহিলোঁ আৰু এইজনী কম নহয় দেই ঘাই জলকীয়া আহি সোমাইছেহি এখন ঘৰত এসেকা দিব খুৰী এইজনী আহিলে নহয় এতিয়া দুইজনী শাহু বোৱাৰী যুদ্ধখন চাবলৈ ভালেই আপোনালোকেনো কি এনেকে ফুচফুচাই কথা পাতি আছে মই হ'লে এইবোৰ ভাল নাপাওঁ আকৌ দেই অঁ বোৱাৰী আমি মাজে সময়ে আকৌ আহি থাকিম আমি লোকৰ নিচিনাকৈ আকৌ কথা লগা বুলি নাভাবিবা আমাৰ সেইবোৰ স্বভাৱ নাই বাৰু আমি লোকৰ নিচিনাকৈ একদম লোকৰ ঘৰত কথা লগা নাথাকোঁ অঁ আহিব আপোনালোকে আকৌ বেয়া নাপাব দেই মই আকৌ আজি চাহ অকণো দিব নোৱাৰিলোঁ বেলেগ এদিনাখনে দিম আৰু আজি মোৰ ঢেৰ কাম আছে এইজনী কথা পাতি লাভে নাই অঁ বোৱাৰী আমি যাম দেই বেয়া চেয়া নাপাবা আৰু মাজে সময়ে আকৌ আহিম অঁ খুৰী
যাম দেই থাকক অ যা হয় যা 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 এইকেইজনী কি ক'বলৈ আহিছিলে জমনিকেইজনী আৰু দেই একেবাৰে মানে কৈছোঁ নহয় দুইজনী একদম আমাৰ এইজনীকো একদম কথা লগাবলৈ আনিলে নহয় পুতেক একদম কথা লগাবলৈ কেনেকৈ চাই গৈছে দেখিছে ন জমনিজনী গ'ল আৰু এইকেইজনী মই আগৰখিনিকে সেই বোৱাৰী চাবলৈ আহোঁতে চাহ বনাই নোখোৱালোঁ এহেঁতক চাহ বনাই খাম খোৱা হৈছে আৰু এতিয়া মই এতিয়া ধুনীয়াকৈ শুই পেলাই বিচনাত ৰিল চাম এনেও মোক মলুৱাই বহুত ভাল পায় বুঢ়ীয়ে মোক একো কৰিব নোৱাৰে